নমস্কাৰ আৰু এটা নতুন জব ৰিলেটেড ভিডিও লৈ আকৌ স্বাগতম আপোনালোক সকলোকে আজি আপোনালোকক মই গুৱাহাটী হাই কোৰ্টৰ যেটো খালি পদ আছিলে যেটো পোষ্ট আছিলে 10টা পোষ্ট এই 10টা পোষ্ট নতুনকৈ আকৌ ওলাইছে গতিকে সেই বিষয়ে জনাবলৈ আপোনালোকক আগত আজি আকৌ উপস্থিত হৈছো গতিকে বলক আজি চাও গুৱাহাটী হাই কোৰ্টৰ কেইটা পোষ্ট আৰু কি পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে গতিকে মই এই লিংকটো যেটো আছিল ডাউনলোডিং এইটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে ধুনীয়াকৈ পঢ়ি চাই ল'ব পাৰিব মই থুলমুলকৈ কেইটামান কথা কৈ আছো তো লাইব্ৰেৰী এসিস্টেন্ট আছে ইয়াতে আছে নাম্বাৰ অফ ভ্যাকেন্সি আছে এটা তাৰপিছত আছে কম্পিউটাৰ এসিস্টেন্ট আছে তিনটা আছে আৰু ড্ৰাইভাৰ আছে দুটা ঠিক আছে ফৰ্থ গ্ৰেড আছে এটেন্ডেন্স আছে তিনটা আৰু লোন এটেন্ডেন্স এটা তাৰপিছত হ'ব 2 নম্বৰ কি আছে এটো কেটেগৰী 2 কেটেগৰী 2 ত আছে আপোনালোকৰ একে দিছে সেম হয় ইয়াতে দিছে আপোনালোকৰ এসটি বা এসসিৰ কাৰণে কেটা পোষ্ট আছে এই বিষয়ে আছে যেটো লাইব্ৰেৰী এসিস্টেন্ট আছে এটো এটা পোষ্ট আনৰিজাৰ্ভ এটো সকলোৱে হেৰি কৰিব পাৰিব আৰু ড্ৰাইভাৰটো এসটি কাৰণে এটা আৰু কোৰ্ট এটেন্ডেন্ট কাৰণে এটা কৈ এসটি বৰ্ডৰ আছে আছে তো এটো এটা কৈ আছে প্ৰতিটোৰে OBC আছে MOBC আছে তাৰপিছত আছে ST প্লেন আৰু ST হিলছৰ দুটা ড্ৰাইভাৰছ আছে ঠিক আছে তো এটো ডেটটো কেতিয়া দিছিলে এটো নিউজটো 12 ফেব্ৰুৱাৰীত আৰু এটো আছে সাবমিট অনলাইন ডেট আছে আপোনালোকৰ সাবমিট অফ দা অনলাইন এপ্লিকেশন আছে আপোনালোকৰ 18/2/2019 মানে 2টা PM লৈ হ'ব গতিকে লাষ্ট ডেট অফ দা সাবমিট অফ অনলাইন এপ্লিকেশনস সাবমিট অফ দা অনলাইন এপ্লিকেশন মানে 18 তাৰিখৰ পৰা টু ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট কেই তাৰিখলৈ হ'ব 5 মাৰ্চলৈ হ'ব ঠিক আছে 5 মাৰ্চৰ 5টা PM লৈ হ'ব ঠিক আছে আজি আপডেটটো ইমানে আৰু আপোনালোকে যদি মোৰ যেটো চেনেল আছে বা এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থব যাতে মই যিবিলাক জব ৰিলেটেড বা বিভিন্ন ধৰণৰ কম্পিউটাৰ এডুকেশ্যন ৰিলেটেড যে ভিডিও আছে হেতু সবচে প্ৰথম পাবলৈ গতিকে ইয়াতে গোটেই ডিটেইলছ আছে দিয়া মই বিশেষ একো নকও বিশেষ যদি কবলৈ যাও বিস্তাৰিত কৰি যদি কবলৈ যাও তেতিয়া বহুত দীঘল হ'ব গতিকে এপ্লাই কৰিব পাৰিব এই যেটো PDF ফাইল এই PDF ফাইলটো ডাউনলোড কৰি চাব আৰু মই যেতিয়া অনলাইন প্ৰসেস হ'ব বা চলি থাকিব তেতিয়া যদি আপোনালোকৰ প্ৰয়োজন হয় তেতিয়া মই আকৌ এবাৰ মই অনলাইন প্ৰসেস বিলাক দেখাম আপোনালোকৰ যদি প্ৰয়োজন হয় তেতিয়া ডেসক্ৰিপচনত লিখি দিব যে আপোনালোকৰ প্ৰয়োজন হৈছে আৰু মই যেটো ফটো আৰু সিগনেচাৰ সাইজ যেটো মিলোৱা আছে হেতু মোৰ ভিডিও যেটো আছে ভিডিও লিষ্টত চাই লব মই এটোৰ ওপৰতো ভিডিও বনাইছিলো গতিকে হেতু চাব পাৰে গতিকে বিশেষ আকৌ একো নকও গতিকে আজি মোৰ ভিডিও এইখিনিতে গতিকে যদি ভিডিওটো ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব লগতে বেল আইকনটো বজাই থব ঠিক আছে তো এনেকৈ লেটেস্ট ভিডিও বিলাক আপোনালোকে যেতিয়া মই আপলোড দিম তেতিয়া আপোনালোকে সবচে সোনকালে পাব গতিকে আজিলৈ ইমানতে জয় আই অসম